গতিকে কণ্টেষ্ট প্ৰশ্নটো নুঠে 10,000 ইফাৰ ইফাৰ হ'ব পাৰে তথাপিওতো 30,000 মানটো পায় ছেকেণ্ড ইয়াত মই জুকাইছোঁ ইনচাল্ট কৰিছোঁ ইনডাইৰেক্টলি কোনোবা ৰেকৰ্ড কৰিব পাৰে ইয়াত এডভান্স কংগ্ৰেচুলেশ্যন যাৰ কথাৰ মোক ফোন কৰিছে তাৰপিছত কৈছে যে মই যাক জিকিব বুলি ক'লে এইটো হাৰাটো কনফাৰ্ম এইটো মোৰ আকৌ বেলেগ এইটো কিবা ভগৱানে মোক কিবা এটা দিয়ে ইয়াত লোকেল কমিটি আৰু সেক্টৰ ইনচাৰ্জ আৰু শক্তি কেন্দ্ৰ আৰু পেজ ইনচাৰ্জ ৰিপোৰ্ট মতে ইয়াত 67,000 আমি জিকি আছোঁ 17,000 ইফাৰ ইফাৰ হ'লে 5,000 জিকিব 50,000 জিকিব হয়নে নহয় ইয়াত ৰিপোৰ্ট মতে আমি পাম 67,000 প্লাছ যদি লিড এইটো যদি ইফাৰ ইফাৰ হ'লেওতো 17,000 মান দি দিলোঁ কিবা এটা কাৰণত তথাপি 50,000টো আছে নে নাই আমাৰ ইয়াত হাৰঘাট 73,000 প্লাছ আছে 13,000 ইফাৰ ইফাৰ কৰিলেওতো 60,000 মানটো আছে বা 50,000টো থাকিব হাৰঘাট কনফাৰ্ম তাৰপিছত আমৰি এজ পাৰ লোকেল কমিটি সেক্টৰ ইনচাৰ্জ শক্তি কেন্দ্ৰ ৰিপোৰ্ট we got 28,000 plus 28,000 or 10,000 ইফাৰ হ'লে 18,000 আৰামছে জিকে ৰংখাং যেনে তেনে 80,000 82 তেনে 81,000 প্লাছ কমচে কমতো 20,000 মান লছ হ'লে 60,000 মানটো পাব তুলি ল'বতো হয় নে নহয় গতিকে সকলো আশীৰ্বাদত এবাৰ টিম কাৰ্বি আংলং আৰু বিজেপি 5টা সিটটো 100% কনফাৰ্ম বুলি মই আজি কোনোবা দেখোঁ আৰু মই চবক ধন্যবাদ দিছোঁ বিশেষকৈ বেলেগ বেলেগ ৰাজনীতিৰ পৰা ইয়াত MP ইলেকশ্যনৰ পিছত মোক চিফ মিনিষ্টাৰ দায়িত্ব